Hi, hello, namaskar. Welcome to my YouTube channel Rockstar Assaw. আজি আমি আহিছোঁ আমাৰ ওচৰত থকা আমাৰ শিৱ মন্দিৰলৈকে। আজি শাওণ মাহৰ পবিত্ৰ শাওণ মাহৰ লাষ্টৰ সোমবাৰটো, আজি শেষৰ সোমবাৰটোত, গতিকে সকলো ৰাইজে আহিছে আজি মন্দিৰলৈকে এপাক। আৰু দেখিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক কিমান ভক্তৰ আগমন হৈছে। আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে। শৰাইঘাটৰ এইটো আহতগুৰি ঐতিহ্যপূৰ্ণ এটা মন্দিৰ হয় আৰু বহুত ভাল লাগে। সকলোৱে আহে, বহুত বাহিৰৰ পৰা মানুহবিলাক আহে। আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে আৰু চাই থাককচোন আপোনালোকে ভিডিঅ'টো বাৰু শেষলৈকে। কেনেকুৱা এটা ভিডিঅ' হয়, কেনেকুৱা ভাল লাগে আপোনালোকে গমেই পাব নিজে। আৰু এয়া চব ভক্তই সেৱা ল'বৰ কাৰণে লাইনত থিয় দি আছে আৰু লগতে আমাৰ গাঁৱৰ ভক্তসকলে পুথিপাতত অংশগ্ৰহণ কৰি আছে। এইফালে আছে বহুত মানুহ আছে বাহিৰত, আপোনালোকক দেখাম বাৰু, আপোনালোকে চাই থাকক। ইয়াত এনেকুৱা মানুহ হৈছে, এইবাৰ মানুহ ভৰি দিব জেগা ঠাই নোহোৱা হৈ গৈছে। আপোনালোকে খালি চাই থাকক ভিডিঅ'টো শেষলৈকে, মজা এটা পাব আপোনালোকে। মই ভবাই নাছিলোঁ ইমান মানুহ হ'ব বুলি, কিন্তু আমি এই বছৰে ইমান ডাঙৰকৈ পাতিছোঁ, নেক্সট বছৰ চাগে হ'ব, ডাঙৰে হ'ব। আৰু আপোনালোকে আহিব, যদি আপোনালোকে আহিব বিচাৰে আহতগুৰি শিৱ মন্দিৰৰ। ডেছক্ৰিপশ্যনত বাৰু মই আপোনালোকক ডিটেইলছটো দি দিম, মন্দিৰটো ক'ত হয়। আৰু এয়া ভক্তসকলে পুথিপাত কৰি আছে। সেই আইতাহঁতে পিছফালে বহি আছে, পিছফালে খাই উঠিছে, আহি কিবা কথা পাতি আছে ভক্তসকলে। আৰু এয়া আমাৰ গাঁৱৰে পায়স বিলাত পূৰা বিজি। এইটো এটা আমাৰ পায়স পূৰা বিলাই আছে। এইটো আমাৰ খৰপ্পা, ইও পূৰা বিলাই আছে পায়স। ভক্তই পূৰা ইয়াৰ পৰা লৈ খাব পাৰে। এইটো কোনো যোনে যিমান খাই খাব পাৰে। আৰু এইফালে খাই আছে, আপোনালোকে দেখাই পাইছে। ইয়াত বহা জেগা আছে, খাই দে উঠি ইয়াত বহিব পাৰে বা খাবৰ কাৰণেও বহিব পাৰে। আৰু এইবিলাক দেখিছে আপোনালোকে, চব ভক্তই এইবিলাক পায়স খাই আছে এতিয়া। যিবোৰ মানুহ আহিছে চবেই খাইছে, সকলোৰে কাৰণে বনাইছে। আপোনালোকেও আহিব, আপোনালোকে এবাৰ চাই যাব আহি। আৰু এয়া চবেই লাইনত থিয় হৈ আছে মহাদেৱক পূজা কৰিবলৈ, যিহেতু পবিত্ৰ শাওণ মাহৰ শেষৰ সোমবাৰ এইটো, গতিকে সকলোৱে আহিছে এপাক মন্দিৰত বুলি। আৰু দেখিছে আপোনালোকে, চাই থাককচোন কিমান লাইন, কিমান দীঘল লাইন আছে। আপোনালোকে দেখিলেই গম পাব ইমান বাহিৰৰ পৰা মানুহবিলাক আহিছে যে সকলোৱে মহাদেৱৰ আশীৰ্বাদ ল'ম বুলি আহিছে। সকলোৰে যাতে ভাল হয় দিনবোৰ, মহাদেৱে যাতে আশীৰ্বাদ দিয়ে, ভোলানাথে যাতে আশীৰ্বাদ দিয়ে। আৰু ভক্তসকলে পুথিপাত পঢ়ি আছে, আপোনালোকে দেখিয়ে আছে। এয়া চাওক, সকলোৱে বহি আছে ইয়াতে ৰাস্তাতে। পূৰা গৰমৰ কাৰণে বাহিৰতে বহিছে চবে। ইমান গৰম দিছে মানে এইকেইদিন, বাপৰে বা, থাকিব নোৱাৰা হৈছোঁ। আৰু একদম গৰমৰ কাৰণে মানুহ থাকিব নোৱাৰা হৈছে, চব প্ৰায় বাহিৰৰ ফালে ওলাই আহিছে। চব ৰাস্তাৰ বাহিৰত এইবিলাক বতাহ খাবৰ কাৰণে বহি আছে, ইমান ৰ'দ। আৰু এইটো মন্দিৰ ইমানে ভাল লাগে, মানে চব ফালৰ পৰা মাজত আৰু পথাৰৰ মাজত পূৰা ধুনীয়া লাগে মানে মন্দিৰটোত আহি কিনে, মানে নিজৰে পবিত্ৰ লাগে। চব আহে সেইকাৰণে ভাল লাগে আৰু ধুনীয়া লাগে। আপোনালোকে আহি চাবচোন এবাৰ, ভাল লাগে, বহুত ভাল লাগে। আপোনালোকে চাব এবাৰ আহি। তাৰপিছত এয়া আপোনালোকে দেখা পাইছেনে, আমাৰ কাউণ্টাৰত বহি আছে আমাৰ ডাঙৰ দা, যিটো দা, এইটো আমাৰ নিপছ নেৰন। আৰু নিপছ নেৰণৰ চেনেল এটা আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া বাবাৰ আশীৰ্বাদ ল'বৰ কাৰণে চবেই লাইনত খাৰা হয়, থিয় দি ৰ'দখনত অপেক্ষা কৰি আছে মহাদেৱক পূজা কৰিবলৈ। আপোনালোকে চাব কিমান ৰ'দ দি আছে, ৰ'দৰ গৰমত ইমান মানুহবিলাক খাৰা হৈছে। এইফালে আমাৰ বহি আছে গাঁৱৰে সৰু সৰু ল'ৰাকেইটা। আৰু এইটো নামন বাই, উঠাইছোঁ বঢ়িয়াকৈ উঠাইছোঁ নামন বাই, ধুনীয়াকৈ টিভিত উঠাই দিম তোক। তাৰপিছত এইফালে এয়া পূৰা খাহী, গৰমৰ কাৰণে পূৰা খাহী লগাই দিছে এইকেইটা। তাৰপিছত এইটো আমাৰ ফণি খুৰা কিবা কৈ আছে, কিবা দিছে বোলে। একচুৱেলি দিব লাগে, এইটো ভগৱানৰ নামত, আমিও দিছোঁ। তাৰপিছত এইফালে দেখাই পাইছে, এয়া নামন বাই কটাৰী লৈ কিনে ৰখি আছে। খাহী মানুহ পূৰা ফূৰ্তিত আছে, মহাদেৱক লগ কৰিছে।
এয়া আপোনালোকে দেখিছে পূৰা পূজা কৰি আছে চবেই, সকলোৱে। ঠাই নাই মানুহবিলাকৰ কাৰণে, মানে ইমান মানুহ হৈছে, মানে কমিটিও চাগে ভবা নাছিলে ইমান মানুহ বুলি, কিন্তু ভক্তৰ আগমন বহুতেই হৈছে। যিহেতু এইটো পবিত্ৰ শাওণ মাহৰ শেষৰটো সোমবাৰ হয়, সেইকাৰণে সকলো আহিছে। এবাৰ আহি পূজা কৰিব আহিছে ভগৱানক, আৰু মহাদেৱৰ বৰ ল'ব আহিছে। আৰু ইফালে দেখিছে আপোনালোকে চব পূজাত ব্যস্ত। বাকী আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো। এয়া দেখিছে আপোনালোকে ভগৱানৰ লাইন এতিয়াও শেষ হোৱাই নাই। এতিয়া বাজিলে 2:15 আৰু ভক্ত এনেকৈ লাইনত থিয় দি আছে। আৰু ইফালে আমাৰ ওচৰৰে এইকেইজনী ছোৱালীকেইজনী ৰ'দৰ গৰমত থাকিব নোৱাৰি বতাহ খাই আছে। ব্যস্ত আমাৰ ডংকা পূজা ফুল ব্যস্ত। কেনেকুৱা পিছে ভালেই ন? হেৰিটো বেছি আছে আগতকৈ। আমিও খুব মানে ব্যস্ততা কৰি আছোঁ। মানে ভক্তৰ আগমন কেনেকুৱা ডংকা? ভক্তৰ আগমন একদম আগত বহুত বেছি। এইবাৰ ভাল হৈছে নে বহুত? এয়া দেখিলে আপোনালোকে শুনিলে মন্দিৰৰ কৰ্মচাৰীবিলাকে কেনেকুৱা এটা পৰিৱেশ হৈছে এইবাৰ। আগতে কৰা বছৰকেইটাত ইমান ভক্ত অহা নাছিলে, কিন্তু লাহে লাহে ভক্তৰ আগমন বাঢ়ি বাঢ়ি আহিছে। আৰু আপোনালোকে শিৱৰাত্ৰিত আহিলেও গম পাব, ইয়াতে ভক্তৰ আগমন বহুত হয়, বহুত দূৰৰ পৰা আহে। বহুত ভক্তই মনৰ আশা লৈ এই আউটগুৰি শিৱ মন্দিৰলৈকে আহে। আৰু আপোনালোকে দেখিলে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে কেনেকুৱা পালে জনাব পাৰে আপোনালোকে। আৰু আপোনালোকে দেখিলেই কিমান ভক্তই এতিয়াও থিয় দিয়ে আছে মহাদেৱক পৰা অপেক্ষা ল'বৰ কাৰণে, মহাদেৱক আশীৰ্বাদ ল'বৰ বাবে। এয়া ভক্তসকলেও বহি আছে গৰমত, পুথিপাঠ কৰি আছে ভক্তসকলে। আৰু এইফালে ভক্তসকলে শুনি আছে। আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো। আপোনালোকে কোনোবাই যদি জানে কমেণ্ট কৰি জনাবচোন যে শাওণ মাহত শিৱ বাবাক কিহৰ কাৰণে এই 4-5টা সোমবাৰ পূজা কৰা হয়, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব, লগতে ছাবস্ক্ৰাইব আৰু চেনেলটো লাইক কৰি দিব।